Hey guys, welcome back to our channel. আজি আমি এটা ৰেচিপি ভিডিও লৈ আহিছো। আজি আমি বনাব ওলাইছো এক চিলা যেনেকৈ আমাৰ অসমীয়া মানুহৰ পানী পিঠা কয় তেনেকৈ এটা চিলা টাইপ আছে পানী পিঠা নিচিনাই আৰু বিভিন্ন ধৰণৰ চিলা আছে। আমি আজি বনাম এক চিলা। কেনেকৈনো আমি আজি বনাও আপোনালোকক দেখাও আহক। এয়া আমি লৈছো এফালে লৈছো এক বাটি ময়দা আৰু এক বাটিয়ে লৈছো আৰু এফালে লৈছো আটা এক বাটিতকৈ অকণমান কম লৈছো আটাখিনি লৈছো আৰু এফালে আমি লৈছো হৈছে বেচন লৈছো এক বাটি আৰু এফালে লৈছো নিমখ কাশ্মীৰী মিৰ্চ আৰু নিমখ আৰু এয়া হৈছে এটা তিনটা পিয়াজ আমি কাটি লৈছো আৰু এয়া দুটা কণী আৰু এয়া আধা গিলাচ পানী আৰু এফালে এক গিলাচ পানী আছে আৰু এই গোটেইখিনি বস্তুৱেদি আমি কেনেকৈনো এক চিলা বনাও চাওঁ আহক। সো ফাৰ্ষ্টত আমি ময়দাখিনি ইয়াত ঢালি দিছো। এক বাটি ময়দা লৈছিলোঁ গোটেইখিনিয়ে দি দিছোঁ আৰু এয়া এইফালে আছে আটাখিনিও গোটেইখিনিয়ে দি দিম। তাৰপিছত আমি দিম বেচনখিনি গোটেইখিনিয়ে ঢালি দিম এক বাটি। এতিয়া গোটেইখিনি আমি ভালদৰে মিক্স কৰি ল'ম। এয়া মিক্স কৰা হৈ গ'ল। তাৰপিছত আমি ৰেড চিলিখিনি আৰু নিমখখিনি ধুনীয়াকৈ দি দিম। আমি যিমানখিনি লৈছোঁ সেইখিনি আমাৰ পৰিমাণৰ মতে লৈছোঁ। এইকেইটা আপোনালোকে নিজৰ পৰিমাণৰ মতে ল'ব পাৰে। আৰু তাৰপিছত আমি এয়া পিঁয়াজ তিনিটা যিখিনি আমি কাটি লৈছিলোঁ এই গোটেইখিনি দি দিছোঁ আৰু তাৰপিছত এইখিনি গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। এতিয়া আমি আধা গিলাচ পানী দিম। এয়া যে আমি এটা গিলাচৰ আধা গিলাচ থৈছিলোঁ সেইখিনি আমি দি দিম। ফাৰ্ষ্ট সেই আধা গিলাচখিনিয়ে দি লৈছোঁ আমি। তাৰপিছত অকণমান ভালকৈ আমি গোটেইখিনি গুলি ল'ম। আধা গিলাচ পানী দিয়াৰ পিছত আমি ভালদৰে অলপ গুলি লৈছোঁ। তাৰপিছত আমি যোনটো এক গিলাচ পানী আছিল তাৰো আমি আধাকৈ দি ল'ম। এতিয়া আমি এক দুটা ভাঙি ল'ম। তাৰপিছত আমি ভালদৰে গুলি ল'ম যাতে গোটেইখিনি ভালদৰে মিক্স হৈ যায়। এতিয়া আমি 2 মিনিটলৈ এইখিনি গুলি থাকিম। আমাক মানে যোনটো ঠিক লাগে সেই ঠিকটো নোহোৱালৈকে আমি এইখিনি ভালকৈ গুলি ল'ম। আৰু অলপ পানী আছিল যে সেইখিনিও আমি দি দিছোঁ। দি পেলাই এতিয়া এইখিনি গুলি ল'ম। পানীখিনি দিয়াৰ পিছত আমি আৰু ভালকৈ অলপ মিহলি কৰি ল'ম কাৰণ যিটো ঠিক লাগে সেইটো হ'ব লাগিব ন। এতিয়া আমি হেতাখনেদি কৰি লৈছোঁ যাতে গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ যায় আৰু কেৰাহীত দিয়াৰ লগে লগে পনীয়া নহয় যাতে। এয়া আমাৰ বেটাৰটো ৰেডি হৈ গ'ল আৰু এতিয়া আমি গেছত পেন বহাই থৈ আহিছোঁ। এতিয়া আমি চিলা বনাওঁগৈ ব'লক। এয়া আমি পেনখন পাতি লৈছোঁ আৰু এতিয়া গৰম হোৱাৰ পিছতে এয়া আমি ইয়াত ৰিফাইন দিছোঁ আৰু আমি এখনকৈ বনাই থাকিম যিহেতু এতিয়া ইয়াত অকণমান ৰিফাইন দিছোঁ। তাৰপিছত এতিয়া অলপমান গৰম হ'বলৈ দিম ৰিফাইনখিনি। তাৰপিছত আমি আমাৰ চিলাখন দি দিম তাত বেটাৰটো দি দিম আৰু তাৰপিছত কি হয় আমি চাওঁ আহক। এয়া এইখিনি আমি ধুনীয়া হৈ গৈছে চাওক। ঠিকটো আপোনালোকে ইমান ঠিকতে ৰাখিব না পনীয়া না বেছি গোটা। চ' এতিয়া আমি হেতাখনেদি এইখিনি গোটেইখিনি দি লৈছোঁ। দি লৈ আমি অলপ বহলাই ল'ম যাতে এইটো চাৰ্কল আকৃতিৰ হৈ যায়, বেকা বেকি নহয় যাতে। তাৰ কাৰণে আমি এইখিনি গোলকৈ অলপ মিহলাই লৈছোঁ। এতিয়া আমি দুইফালে যিহেতু ভালকৈ সিজিব লাগিব সেইকাৰণে আমি ঢাকনিখন মাৰি দিছোঁ আৰু তাৰপিছত আকৌ এচাইড হৈ যোৱাৰ পিছত ই চাইডে আমি উল্টাই দিম। আমি উল্টাই দিলোঁ আৰু এইটো চাওক ইমান ধুনীয়াকৈ সিজি গৈছে আৰু তলৰ ছাইডটো ভালকৈ সিজিবৰ বাবে আমি আকৌ ঢাকনিখন মাৰি থৈ দিম তলৰটো যাতে ধুনীয়াকৈ সিজি যায়। তাৰপিছত আমাৰ চিলা ৰেডি হৈ যাব। এয়া আমি এটা বাদামৰ চাটনি বনাইছোঁ। যদি বাদামৰ চাটনিটো ৰেচিপি আপোনালোকক লাগে তেনেহ'লে কমেণ্ট কৰিব। So finally আমাৰ এক চিলা ৰেডি। আপোনালোকেতো দেখা পালেই আমি কেনেকৈ বনালোঁ এক চিলা আৰু আপোনালোকেও বনাব পাৰে। এয়া এইটো বাদামৰ চাটনি ৰেচিপিটো লাগে যদি আপোনালোকে কমেণ্ট কৰিব পাৰে। আৰু এয়া আমি ইয়াত 2 লিটাৰ চাৰ্ভ কৰি লৈছোঁ আৰু এয়া চাওক ধুনীয়াকৈ বহুত ছফ্ট হৈছে। আপোনালোকেও ট্ৰাই কৰিব পাৰে। যদি ৰেচিপিটো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি এনেকুৱা বেলেগ ধৰণৰ ৰেচিপি ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰক। তেনেহ'লে আজি বাই বাই।
মোৰ মন